স্কেডিউল ট্ৰাইব বা অনুসূচিত জনজাতি হৈছে সেইবোৰ সম্প্ৰদায়ৰ লোক যিসকল কাষ্ট চিষ্টেমৰ বাহিৰত পৰে। ভাৰতৰ সংবিধান অনুসৰি অনুসূচিত জনজাতিসমূহক দুটা ভাগত ভাগ কৰা হৈছে। এইকেইটা হৈছে সমভূমীয় আৰু পাহাৰীয় অনুসূচিত জনজাতি। অসমৰ প্ৰধান অনুসূচিত জনজাতিসমূহ চাবলৈ গ'লে ইয়াৰ ভিতৰত পৰে বড়ো, দেউৰী, সোণোৱাল, মিচিং আৰু হাজং জনজাতীয় লোকসকল। আনহাতে পাহাৰীয় অনুসূচিত জনজাতিসমূহৰ ভিতৰত পৰে প্ৰধানকৈ কাৰ্বি আৰু ডিমাছা জনজাতি লোকসকল। 2001 চেন্সাছৰ মতে অসমত অনুসূচিত জনজাতিৰ লোকসকলৰ সংখ্যা প্ৰায় 38,84,371 জন, যি অসমৰ টোটেল পপুলেশ্যনৰ 12.4% হয় আৰু 2009ৰ অসম ট্ৰিবিউনৰ ৰিপৰ্টৰ মতে এই সংখ্যা 15.64%লৈকে বৃদ্ধি পাইছে। 6 জনগোষ্ঠী যৌথ মঞ্চৰ ভিতৰত কোনকেইটা জনগোষ্ঠী অন্তৰ্ভুক্ত জানানে? কমেণ্ট কৰি জনাবা। তেন্তে আজি কি শিকিলা?